Hello students, এখন আছে ক্লাস 9 এনুৱেল এক্সামৰ আসামিজ কোৱেশ্চন পেপাৰ তো বহুতে কমেন্ট সেকশনত কৈ আছিল যে আসামিজৰ কোৱেশ্চন পেপাৰ লাগে বুলি সেইবাবে এই ভিডিওটো লৈ আহিছো তো ইয়াৰ আগত মই ধৰি লৈছো তোমালোকে মই দিয়া এই আসামিজৰ কমন কোৱেশ্চন ভিডিওটো চাইছা বুলি কাৰণ তাত মই তিনিখনমান ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ দেখাই থৈছিলো আসামিজৰ যে কেনেকুৱা প্যাটাৰ্ণত আহি আছে কোৱেশ্চন বিলাক আৰু তাৰ লগতে তোমালোকে মৰিগাঁও ডিস্ট্ৰিক্টৰ পেপাৰখনো চাবা সেইখনো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় তাৰ পৰা বহুত কিখন ডিস্ট্ৰিক্টত কমনো আহিছে তে যিয়ে নহওক এই ভিডিওটো পিছত চাবাগৈ সেইকিখন যদি চোৱা নাই তো এখন হৈছে আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তো ইয়াত কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিছে তোমালোকে চাই যোৱা আৰু নিজে এবাৰ চাই যাবা যে সলভ কৰিব পাৰা নে নোৱাৰা যদি সলভ কৰিব নোৱাৰা তেনেহলে সেই পাঠটো তোমালোকে আকৌ ভালকে পঢ়াগৈ মই ভিডিওটো সলভ কৰি নাযাও কিন্তু কিবা কনফিউজন থাকিলে ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত সুধি দিবা আৰু বেলেগ ষ্টুডেন্টে যদি জানে তেনেহলে উত্তৰ দি দিব তোমালোকক তো চাই যোৱা এই পেপাৰখন আৰু আমাৰ ভিডিওটো লাইক কৰি দিবা কাৰণ তোমালোকে কৈ থাকাৰ কাৰণে এই ভিডিওটো লৈ আহা হৈছে আৰু নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰি দিবা